নমস্কাৰ সকলোকে গাঁৱলীয়া আপিৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ নতুন এটা ভিডিঅ' চাই থাকিব। মন্দিৰত আহিছোঁ, বিয়া এখন আছে, মন্দিৰৰ ওপৰত উঠি আছোঁ। আহি থাক, চবকে উঠাম। চাওক, 126টা চিৰি বগাই গৈ আছোঁ। ভাগৰ। তো আহি আমি আমাৰ গন্তব্যস্থান পালোঁ, এইটো মন্দিৰটো পালোঁ। এতিয়া আৰু বিয়া হোৱাহে কথা। কইনাৰ লগত বহি আছোঁ আমি চবেই, কইনাক দেখুৱাই দিছোঁ। পাটু বাই কইনা সাজু হৈ আছে বিয়াৰ মণ্ডপত বহিবলৈ। ভিডিঅ' কৰিবৰ কাৰণে ৱালৰ ইপাৰে আহি লৈছোঁ। এইয়া দৰা কইনা বহি আছে। পুৰা একদম ধুনীয়া ধুনীয়া ছোৱালীয়ে বিচনী মাৰি আছে। এইফালে আছে এজনী, ইয়াত বিয়া হৈ আছে। বিয়াৰ মাংগলিক কাৰ্য। দৰা আৰু কইনা কি লাজ লাগে। ৱাও, বেছি তলত হৈছে, অলপ ওপৰত মুটুকটা। এইফালে পুৰোহিত বহি আছে। দৰা কইনা মিলছে না তো? কইনা ইমান চাপৰ দেখাই নাপায়। মন্দিৰটো এইফালে, মন্দিৰৰ তলফালে
ইমান ধুনীয়া না নদী আছে এইটো অকমান তলৰ ফালে গৈ আছোঁ এতিয়া এইটো মন্দিৰটোত আপোনালোকেও আহিব গোৱালপাৰা জিলাৰ দুধনৈ ভিতৰত মাটি আৰু দত কি বুলি কয় মন্দিৰটোৰ নাম নন্দেশ্বৰ মন্দিৰ আপোনালোকেও আহিব কোনোবা যদি বিয়া পাতিব খোজে বিয়া পাতিব পাৰিব ইয়াত আহি নন্দেশ্বৰ পীঠ ইয়াত শাওণৰ মাহত গোটেই মাহটোৱে প্ৰত্যেকটো সোমবাৰে বলবম পতা হয় ইয়াত আহিব সকলোৱে গোৱালপাৰাৰ দুধনৈৰ ওচৰে পাজৰে আহিব পাৰিব বিয়া সম্পূৰ্ণ হ'ল এতিয়া আমি অকণমান নৈৰ পাৰৰ ফালে আহিছোঁ অকণমান বতাহ খাব সতা ঘামতে একেবাৰে তেৰা হৈ আছিল ফটো মাৰিব আহিছে এয়া ভণ্টি এপাতো মেখেলা ভাল কৰি আছে অকণমান পিছত আমি কইনা থ'বলৈ যাম ঘৰত আমি এতিয়া দৰাঘৰৰ পৰা ঘৰত গৈ আছোঁ আজিৰ ভিডিঅ'টো আৰু এইখিনিয়ে ইয়াতে সামৰিছোঁ